Hello everyone, welcome back to my YouTube channel. আৰু মই আছো আপোনালোকৰ লগত গিতুমণি তামুলী এগৰাকী বিউটি এন্টাৰপ্ৰেনাৰ এগৰাকী স্কিন কেয়াৰ কনসালটেন্ট স্কিন কেয়াৰ ইনফ্লুয়েন্সাৰ আৰু টিম পাৰ্পল ডিমৰ ফাউণ্ডাৰ হিচাপে বৰ্তমান কাম কৰি আছো Oriflame ইণ্ডিয়াৰ লগত কাম কৰি আছো এজ এ সাফায়াৰ ডাইৰেক্টৰ সো আজি মই আপোনালোকৰ ওচৰলে বহুত ধুনীয়া দুটা মেজিকেল প্ৰডাক্ট লৈ আনিছো যেটো উইন্টাৰ সিজনৰ কাৰণে বেস্ট হয় সো ঠাণ্ডা দিনতো যদি আপোনালোকে নিজৰ স্কিনখন জিলিকাই ৰাখিব বিচাৰে তেতিয়া হলে আপোনালোকে এই দুটা প্ৰডাক্ট স্টাৰ্ট কৰক অতি সোনকালে আপোনালোকে নিজৰ স্কিন কেয়াৰ ৰুটিনৰ লগত এই দুটা প্ৰডাক্ট আপোনালোকে এড কৰক ইয়াতে আমাৰ দুটা ৰেঞ্জত আছে মানে টু টাইপস অফ আমাৰ সত বুস্টাৰ্স আছে এইগিটাৰ নাম হৈছে আমাৰ স্কিন বুস্টাৰ্স সো ইয়াতে আছে এটা এন্টিঅক্সিডেন্ট বুস্টাৰ্স আৰু এটা আছে পিউৰিফাইং বুস্টাৰ দুটাই বেলেগ বেলেগ স্কিনৰ টাইপৰ কাৰণে হয় আৰু দুটাই বেলেগ বেলেগ স্কিনৰ প্ৰবলেমৰ কাৰণে দিয়া হয় ঠিক আছে সো এইটো মান্থত আপোনালোকে এই দুটা প্ৰডাক্টে হেভি ডিসকাউন্টছত পাই আছে নরমাল প্ৰাইসৰ পৰা আপোনালোকে 30% ডিসকাউন্টস পাব সকলোখিনিয়ে আজি সকল আমাৰ টিম পাৰ্পল ডিমৰ ব্ৰ্যান্ড পাৰ্টনাৰ্স আপোনালোকে আনাদাৰ আৰু 20% ডিসকাউন্টস পাব যেহেতু ব্ৰ্যান্ড পাৰ্টনাৰ্স সকলে আৰু ডিসকাউন্টস এভেইল কৰিব পাৰে ঠিক আছে সো সেই কাৰণে আপোনালোকক এই দুটা প্ৰডাক্টৰ বিষয়ে মই আজি ভালদৰে আপোনালোকক বুজাই দিও যে এই দুটা প্ৰডাক্টৰ কি বেনিফিট হয় আৰু এই কিটা প্ৰডাক্ট আপোনালোকে কেনেকে মানে কি প্ৰডাক্টৰ লগত ব্যৱহাৰ কৰিব সো এই বুস্টাৰ্স কেটা হৈছে আমাৰ অপটিমেলস ৰেঞ্জৰ মই অলৰেডি কৈছো যে এটা হৈছে আমাৰ অপটিমেলসৰ এন্টিঅক্সিডেন্ট বুস্টাৰ আৰু এটা হৈছে অপটিমেলসৰ পিউৰিফাইং বুস্টাৰ এই বুস্টাৰ কেটা অৰিজিনাল প্ৰাইস হৈছে 949 আৰু এটো মান্থত আপোনালোকে ডিসকাউন্টত পাই আছে 665 আফটাৰ 30% ডিসকাউন্টস ঠিক আছে সো আপোনালোকে যদি হে নিজৰ স্কিনখনত হসাকে আপোনালোকে খুব ধুনিয়া জিলিকনি বিচাৰে স্কিনৰ ড্ৰাইনেছটো একদম নাইকা হৈ যোৱাটো বিচাৰে স্কিনৰ হাইড্ৰেচন বহুত ভাল হৈ থকাটো বিচাৰে স্কিনত এটা একদম মানে গ্লসি মানে শাইনিং লুক এটা যদি বিচাৰে তেতিয়া হলে আপোনালোকে এই প্ৰডাক্ট দুটা ব্যৱহাৰ কৰিব লাগিব নিজৰ স্কিন কেয়াৰ ৰুটিনৰ লগত যেহেতু আমি সকলোকে এটা স্কিন কেয়াৰ ৰুটিন দিও সো স্কিন কেয়াৰ ৰুটিনটোত আপোনালোকে মিনিমাম 4টা প্ৰডাক্ট সদায় ব্যৱহাৰ কৰিব লাগিব ফাৰ্স্ট ইজ ক্লিনজাৰ সেকেন্ড ইজ টোনাৰ থাৰ্ড ইজ ডে ক্ৰীম থাৰ্ড স্টেপত ডে ক্ৰীম অৰ নাইট ক্ৰীম লগত যদি আপুনি স্কিন সেৰাম আৰু আই ক্ৰীম ব্যৱহাৰ কৰিব পাৰে তেতিয়া হলে বেস্ট অফ দা বেস্ট ৰিজাল্টস পাব আৰু আপোনালোকে সেই স্কিন কেয়াৰ ৰুটিনৰ লগত আপোনালোকে এই বুস্টাৰ্স কেটা এড কৰিব পাৰে সো কিছুমানক আমি এন্টিঅক্সিডেন্ট বুস্টাৰ্সটো দিও স্কিনখনৰ টাইপটো চাই পেলাই স্কিনৰ প্ৰবলেম চাই কিছুমানক মই এন্টিঅক্সিডেন্ট বুস্টাৰ দিও আৰু কিছুমানক পিউৰিফাইং বুস্টাৰ দিও ঠিক আছে সো এই দুটাৰে বেনিফিট নো কি হয় হেতু মই এতিয়া আপোনাক ভালকে বুজাই দিছো ফাৰ্স্ট হৈছে আমাৰ যোনটো এন্টিঅক্সিডেন্ট বুস্টাৰ হেতুৱে কি কৰিব আপোনালোকৰ স্কিনত গ্লো আনিব অলৰেডি মই কৈছো যে গ্লো আহিব সো আপোনালোকৰ স্কিনখনত গ্লো আনিব আৰু টায়াৰ্ড স্কিন এখনত গ্লো আনি দিব ইনস্ট্যান্টলি আনইভেন স্কিন টোন খনতো গ্লো আনিব ইনস্ট্যান্টলি আৰু একদম ৰেডিয়েন্ট এখন স্কিন পাব আৰু এটা মানে একদম এনাৰ্জাইজড এটা কমপ্লেক্সন পাব আপোনাৰ স্কিনৰ কমপ্লেক্সনটো ব্ৰাইট কৰিব আপোনাৰ স্কিনখনত একদম ৰেডিয়েন্ট লুক আনিব খুব ধুনিয়া জিলিকনি থাকিব স্কিনখনত মানে গ্লোৰ কোনো অভাৱ নাথাকিব ঠিক আছে আৰু প্ৰডাক্টটো ব্যৱহাৰ কৰাৰ লগে লগে আপোনাৰ স্কিনখন মানে ৰিজুভেনেটেড মানে ফিল কৰিব আৰু এটো অলৰেডি 86% এগ্ৰি কৰিছে মানে স্কিনখন যেন মানে নতুনকে জিয়াই উঠিছে স্কিনখন যেন একদম ৰিনিউ হৈ গৈছে তেনেকুৱা টাইপৰ এটা আপোনালোকে ৰিজাল্ট পাব যেতিয়া আপোনালোকে এন্টিঅক্সিডেন্ট বুস্টাৰটো এভৰিডে ব্যৱহাৰ কৰা ষ্টাৰ্ট কৰিব আৰু এই এন্টিঅক্সিডেন্ট বুস্টাৰটোত কি আছে একদম ইনগ্ৰেডিয়েন্টৰ ক্ষেত্ৰত মই কওঁ যে ইয়াতে ষ্ট্ৰবেৰী আছে আৰু সি বাকথং আছে আৰু ভিটামিন ককটেইল আছে ঠিক আছে সো এই গিটা প্ৰডাক্ট ইনগ্ৰেডিয়েন্টে আপোনালোকৰ স্কিনখনত বহুত ধুনিয়া ৰিজাল্ট দিব আৰু কেনেকে ব্যৱহাৰ কৰিব লাগিব আপোনালোকে অপটিমেলসৰ ফেস ক্ৰীমৰ লগত বা আপোনালোকে যদি নভেজৰ কোনোবাই প্ৰডাক্ট ব্যৱহাৰ কৰিছে নভেজৰ ক্ৰীমৰ লগত আপোনালোকে এটো ব্যৱহাৰ কৰিব পাৰিব মানে ডে ক্ৰীমৰ লগত ব্যৱহাৰ কৰিব লাগিব নাইট ক্ৰীমৰ লগতো আপোনালোকে ব্যৱহাৰ কৰিব লাগিব ঠিক আছে সো তাৰ পিছত আহিলে আপোনাৰ পিউৰিফাইং বুস্টাৰটো ঠিক আছে সো পিউৰিফাইং বুস্টাৰটো আপোনালোকে সেই সকলে ব্যৱহাৰ কৰিব পাৰিব যাৰ স্কিনত ওপেন পোৰছৰ প্ৰবলেম আছে
যাৰ স্কিনখন অইলি হয় বা যাৰ স্কিনখনত অকমান পিম্পলছৰ প্ৰব্লেমো আছে আৰু যদি পিম্পলছৰ প্ৰব্লেম নাই তথাপি অইলি স্কিনৰ লোকসকলে আৰু অপেন প'ৰ্ছ থকা লোকসকলে আমাৰ এই পিউৰিফাইং বুষ্টাৰটো সকলোৱে ব্যৱহাৰ কৰিব পাৰিব আৰু এইটো ব্যৱহাৰ কৰাৰ পিছত কি হ'ব স্কিনখন ইনষ্টেণ্টলি মানে আপুনি এনেকুৱা এটা ফিল কৰিব যে স্কিনখন যেন পিউৰিফাই হৈ গৈছে ইনষ্টেণ্টলি আফটাৰ জাষ্ট ওৱান ইউজ এবাৰ ইউজ কৰাৰ পিছতে আপোনাৰ স্কিনখন মানে একদম পিউৰিফাই হৈ যোৱা নিচিনা ফিল কৰিব আৰু এইটো যেতিয়া পিউৰিফাইং বুষ্টাৰটো যেতিয়া ৰেগুলাৰ ব্যৱহাৰ কৰি থাকিব তেতিয়া আপোনালোকৰ প'ৰ্ছবিলাক যিবিলাকৰ অপেন প'ৰ্ছ আছে সেইবোৰ মিনিমাইজ হৈ যাব উইদিন 2 উইকছ 2 সপ্তাহৰ ভিতৰতে সেই প'ৰ্ছবিলাক মিনিমাইজ হৈ যাব ঠিক আছে আৰু স্কিনখন মানে স্মুথ স্কিন এখন সবে পাব আৰু এইটো অলৰেডি ক্লিনিক্যালি প্ৰুভেন হয় সো 87% অলৰেডি এগ্ৰি 87% এগ্ৰি কৰিছে ইয়াতো আমাৰ ইনগ্ৰেডিয়েন্ট ফেক্টৰ যদি কোৱা যায় তেতিয়াহলে পিওৰ মেৰিন এক্টিভ আছে গুজবেৰী আছে আৰু সি বাকথৰ্ন আছে ঠিক আছে সো এই দুটা বুষ্টাৰ আপোনালোকে সকলোৱে ব্যৱহাৰ কৰক অৰ্ডাৰ কৰক আৰু যদিহে আপোনালোকে সঁচাকে ঠাণ্ডা দিনতো নিজৰ স্কিনখন জিলিকাই ৰাখিব বিচাৰে তেতিয়াহলে আপোনালোকে এই দুটা খুব সোনকালে অৰ্ডাৰ কৰক কাৰণ এইটো মান্থত আপোনালোকে পাই আছে 30% ডিসকাউন্টছত ৰাইট সো প্ৰডাক্ট হোম ডেলিভাৰী হৈ যাব আৰু যদিহে আপোনালোকে বিচাৰে যে আপোনাৰ যিসকলে স্কিন কেয়াৰ ৰুটিন ব্যৱহাৰ নকৰে আপুনি যদি স্কিন কেয়াৰ ৰুটিনটো ব্যৱহাৰ কৰিম বুলি ভাবে তেতিয়াহলে আপুনি মোৰ লগত কথা পাতিব পাৰিব মোক ইনবক্স কৰিব পাৰিব স্কিনখন টেষ্ট কৰাব পাৰিব স্কিনখন টেষ্ট কৰাৰ পিছত আপোনাৰ স্কিনৰ প্ৰব্লেম চাই মই স্কিন কেয়াৰ ৰুটিন এটা মই ৰিকমেন্ড কৰি দিম আপোনালোকৰ বাজেট মতে আৰু সেই ৰুটিনৰ লগত মই এই প্ৰডাক্ট গিটাৰ লগত ৰিকমেন্ড কৰি দিম যিকিটা ব্যৱহাৰ কৰাৰ পিছত আপোনালোকে 7 ডেজতে স্কিনত আপোনালোকে বহুত ভিজিবল ৰিজাল্টস পাব বহুত ধুনিয়া ডিফাৰেন্স আহি যাব ঠিক আছে সো থ্যাংক ইউ সো মাচ থ্যাংক ইউ এভৰিওয়ান ফৰ ওয়াচিং মাই ভিডিঅ'জ লাইক কৰিব শেয়াৰ কৰিব বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব আৰু সকলোখিনি টিম পাৰ্পল ডিমৰ বেণ্ড পাৰ্টনাৰ্ছক টিম পাৰ্পল ডিমৰ লগত জড়িত হৈ থকা সকলোখিনি আমাৰ ভিআইপি কাস্টমাৰ্ছক সকলোকে কৈছো যে আপোনালোকে যেহেতু আৰু বেছি ডিসকাউন্টস পাই আছে আপোনালোকে প্ৰত্যেককে সোনকালে অৰ্ডাৰ কৰি লওক আৰু আপোনালোকে যদি স্কিন কেয়াৰ ৰুটিন ব্যৱহাৰ কৰিম বুলি ভাবিছে তেতিয়াহলে আপোনালোকে নিজৰ লিডাৰ্ছ সকলক কন্টেক্ট কৰক তেওঁলোকৰ লগত কন্টেক্ট কৰি স্কিন কেয়াৰ ফৰ্ম ফিল আপ কৰিব আৰু স্কিন টেষ্টৰ বিষয়ে কথা পাতিব তাৰ পিছত আপোনালোকক প্ৰডাক্ট ৰিকমেন্ড কৰা হ'ব ঠিক আছে তাৰ পিছত আপোনালোকে খুব ধুনিয়াকৈ ভিজিবল ৰিজাল্টস পাই যাব সো থ্যাংক ইউ সো মাচ থ্যাংক ইউ এভৰিওয়ান সোনকালে অৰ্ডাৰ কৰক মই এইগিটা প্ৰডাক্ট ব্যৱহাৰ কৰি বহুত বেছি ভাল পাই আছো মোৰ নিজৰ ফিডব্যাক কৈছো মোৰ যিমানে মই এখিনি প্ৰডাক্ট যেতিয়াৰ পৰা মই ব্যৱহাৰ কৰি আছো ফ্ৰম লাষ্ট 5 ইয়াৰ্স মোৰ স্কিনত কেতিয়াও ড্ৰাইনেছ নাহে যিমানে ঠাণ্ডা দিন আহক ডিসেম্বৰ হওক জানুৱাৰী হওক যেনেকুৱা যি নহওক লাগিলে আপোনালোকে দেখিছেনে স্কিন মোৰ এতিয়াও জিলিকি আছে ৰাইট স্কিন মোৰ এতিয়াও জিলিকি আছে স্কিন সদায় জিলিকি থাকে আৰু সেই কাৰণে মই সকলোকে কওঁ যে ঠাণ্ডা দিনতো যদি স্কিন জিলিকাই ৰাখিব বিচাৰিছে তেতিয়াহলে আমাৰ এইগিটা প্ৰডাক্ট ব্যৱহাৰ কৰক ঠিক আছে সো থ্যাংক ইউ সো মাচ থ্যাংক ইউ ওয়ান্স এগেইন